মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি সোশ্যাল সায়েন্সৰ এক্সামৰ 45টা MCQ লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো তোমালোকে শেষৰলৈকে চাই থাকিবা ইয়াত 1 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰটো হ'ব অপচন এ হাৰ্বাৰ্ট ৰিজলি 2 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি 3 আৰু 4 3 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপচন বি দক্ষিণ আফ্ৰিকা 4 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি নেতাজী সুভাষ চন্দ্ৰ বোস Question number 5 শুদ্ধ উত্তৰ হ'ব অপচন এ Question number 6 শুদ্ধ উত্তৰটো হ'ব অপচন বি Question number 7 শুদ্ধ উত্তৰটো হ'ব অপচন ডি Question number 8 শুদ্ধ উত্তৰটো হ'ব অপচন বি 9 শুদ্ধ উত্তৰটো হ'ব অপচন এ 10 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি 11 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব বি 12 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপচন সি 13 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপচন বি 14 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপচন সি 15 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপচন এ 16 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ অপচন বি 17 অপচন সি 18 অপচন সি 19 অপচন ডি 20 অপচন সি 21 অপচন সি 22 অপচন বি 23 অপচন বি 24 অপচন বি 25 অপচন এ 26 অপচন বি 27 অপচন বি 28 অপচন ডি 29 অপচন ডি গোপীনাথ বৰদলৈ 30 নম্বৰটো দুইটাই শুদ্ধ হ'ব both A and B are correct 31 24 অক্টোবৰ B 32 অপচন বি 193 33 অপচন বি 34 টো হ'ব শুদ্ধ অপচন বি 35 অপচন ডি 36 অপচন ডি 37 অপচন এ 38 ভাৰতীয় ৰিজাৰ্ভ বেংক অপচন সি 39 অপচন ডি 40 অপচন বি 41 অপচন এ 42 প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী অপচন বি 43 উদাৰীকৰণ অপচন সি 44 অপচন এ 45 শেষৰটো প্ৰশ্নৰ উত্তৰ হ'ব অপচন এ এইখিনি 45টা MCQ এনসাৰ দিলোঁ আৰু 45টাৰ কিমানটা শুদ্ধকৈ কৰিলা তোমালোকে কমেণ্টত জনাবা